এফালে আমাৰ ৰূপান্ত ভাইটি আছে, এফালে আমাৰ কুলদীপ আছে, বজাই দেখুৱাই দিয়া বোলে। আৰু কেনেকৈ বনালা মানে? এইটো মানে কি কম আৰু এইবিলাক বহুত মানে কলিযুগৰ পোৱালি যে মাথাই বেলেগ যিকোনো বস্তু বনোৱা যায়। হয় নেকি? এইটো এনেকে ল'বা কাগজ, কমা হয় বা কাগজ, সেই দুটা ল'বা, এনেকে দিবা, বজাই দিয়াচোন। এনেকে দিয়াৰ পিছত এনেকে কৰিবলৈ দিবি, এনেকে কৰাৰ পিছত এনেকে ল'বা, লৈ পেলাই এনেকে মাৰি দিবা। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাঞ্জিত ব্লগ। আজি এনেকুৱা এটা বস্তু দেখুৱাম আপোনালোকক, আৰু বহুত সৰু কালতে আমি ফুটাইছিলোঁ মানে সেইটো বস্তু। এতিয়া মোৰ লগত আছে এফালে আমাৰ ভাইটি ৰূপান্ত, আৰু এফালে আছে কুলদীপ ভাইটি। আৰু যিহেতু চৈত্ৰ মাহ বুলিলে খৰাং হ'ব আৰু দিনবোৰ সেমেকা লাগি থাকিব, তেনেহ'লে আজি মই ভিডিঅ'টো বেছি দেৰি কৰি নাথাকোঁ, চলক আৰম্ভ কৰি দিওঁ। এফালে আমাৰ কুলদীপ ভাইটি আছে। লাটিন চাটিন বনাব পৰা নাই? পাওঁ। আৰু কি বনাব পৰা? যিকোনো বাঁহৰ দি চকৈ বনাব, পিষ্টল বনাব পাৰোঁ, শিলৈ বনাব পাৰোঁ, বাঁহৰ দি ধেনু চব বনাব পাৰোঁ। তই কি বনাব পাৰ? ফিচকাই বনাব পাৰোঁ, আকৌ শিলৈ বনাব পাৰোঁ, আকৌ চেকা বনাব পাৰোঁ। বাঁহৰ দি সৰু পোৱালি যে গাড়ীখন চলাই, সেয়া বাঁহৰ গাঁঠিয়েদি চেকা বনাব পাৰোঁ, নহ'লে মেচিনৰ চেকা, বাঁহৰ দি যিকোনো বস্তু বনাব পাৰোঁ, চাংঘৰ বনাব পাৰোঁ। আৰু দিনবোৰ সেমেকা হৈ আছে, আৰু কিনো কম, আৰু বৰষুণো পৰি আছে। চ' ফাইনেলি মই যিখিনি ৰঙালাও খেতি কৰিছিলোঁ, সেই ৰঙালাও খেতিত এতিয়া লাগিছে এটা দুটাকে, আৰু ধুনীয়াকৈ লাগি আছে ৰঙালাও। এয়া দেখিছে, আৰু এয়াই হৈছে মোৰ বহুত কষ্টৰে কৰা ৰঙালাও খেতি। দেখিছে চাৰিওফালে ৰঙালাও। এফালে আমাৰ ৰূপান্ত ভাইটি আছে, এফালে আমাৰ কুলদীপ আছে, বজাই দেখুৱাই দিয়া বোলে। আৰু কেনেকৈ বনালা মানে? এইটো মানে কি কম আৰু এইবিলাক বহুত মানে কলিযুগৰ পোৱালি যে মাথাই বেলেগ যিকোনো বস্তু বনোৱা যায়। হয় নেকি? এইটো এনেকে ল'বা কাগজ, কমা হয় বা কাগজ, সেই দুটা ল'বা, এনেকে দিবা, বজাই দিয়াচোন। এনেকে দিয়াৰ পিছত এনেকে কৰিবলৈ দিবি, এনেকে কৰাৰ পিছত এনেকে ল'বা, লৈ পেলাই এনেকে মাৰি দিবা। আৱাজ নিদিলেচোন। আৱাজটো দিব, মানে এই কাগজটো কম যি হয়, কাগজ এতিয়া হাতে গান এটা গাই দিয়া, গান এটা। কি গাম এতিয়া মই? কবিতা এটাকে কৈ দিয়া স্কুলত। চাগাজনী সন্তান মানে বহুত দিন নাই পঢ়া, পৰীক্ষা চৰীক্ষা শেষ, মনত নাই আৰু। ইয়াৰ পিছত এটা কম, জক এটা কম, মাংস লগত এটা ভাল কামত বাধা, এয়া ভাতৰ লগত খোৱা পাপৰ। কবিতা এটা পঢ়ি দে, কবিতা এটা। বৰদাইছিলা চতৰ বিহুত, বৰদাইছিলা মাক লৈ গছ গছনি ঘৰ দুৱাৰ নিৰুৱাই। পাহৰিলা? এতিয়া তুমি এটা পঢ়া নাই না, মই মানে এতিয়া নাগাও, মই মানে মনত নাই, পাহৰিলো। এতিয়া যিহেতু পৰীক্ষা চৰীক্ষা নাই, গান এটা গাই দিয়া। আমি গাঁৱৰ মদাহী, আমি লোকেল মদাহী, চঙালাই খাবাকো জংনি চালাগিলি, আমি পিয়ৰ মদাহী, চাইকেল চলাই যাব। এফালে ভাইটিহঁতে মানে বঢ়িয়াকে বনাই আছে, আমাৰ ৰূপান্ত ভাইটি, আৰু এফালে কুলদীপ ভাইটি শিলৈ বনাই আছে। এনেকৈ মানে এই বস্তুটো বঢ়িয়াকে গোল কৰিম, এই চাইডটো বঢ়িয়াকে গোল কৰি এনেকে কৰিলে আচাৰ, মানে বাঁহৰ কামি এডাল লৈ পেলাই হেৰি কৰি দিলে, এইটো যে বস্তুটো কমা বা কাগজ অকণমান দিবি, প্ৰথমতে অকণমান বলক দি ল'বা, বলক দি লোৱাৰ পিছত পটা খৰিডালে যেতিয়া আকৌ ছেকেণ্ড বাৰ দিবা তুমি, তেতিয়া মানে হেৰি কৰি যাবলৈ হাৱাতে যাব, যাই পেলাই এয়া ফাইনেল ষ্টাম্প মাৰিছে আমাৰ দেৱজিতে। কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা? ফাইনেলি হিলৈ ভিডিঅ'টোৰ লগতে মোক মানে এই চাইকেলখন আজি নতুনকৈ আনিছে, এই চাইকেলখনত নতুনকৈ মানে ষ্টাম্প মাৰিব দিছে এইয়া বিষ্ণুৱে। তেওঁ লৈছে মানে আজি মানে ষ্টাম্প মাৰিব বিচাৰিছো কোন প্ৰথমবাৰৰ কাৰণে। আৰু এইফালে আমাৰ তোমাৰ নামটো কি আছিল বোলে? দেৱজিত। আৰু তোমালোকৰ কি আছিল নামটো?
তোমালোকৰ নামটো কি আছিল মানস আৰু তোমাৰ আজি মই এটা মাৰিম না ষ্টাৰ্ট আৰু তুমি এটা মাৰিবা আৰু তোমাৰ এলেক্সা তুমি জানা নে নাজানা মই জানো ৰোমেন Oh my god মোৰ চাইকেলৰ অৱস্থা নাইকিয়া কৰি পেলালে Oh god my god মই 5000 দি পেলাই মই চাইকেলখন লৈছিলোঁ ইহঁতকেইটাই মোক উঠাই দিলে আৰু এইফালে বিষ্ণুবাই বঢ়িয়াকৈ চলাইছিলে মানে চাইকেলখন পেলাই একদম অৱস্থা নাইকিয়া শেষ চাফা বিলকুল চেছ ইষ্টাম মাৰিব বিচাৰিছো চাই লওক এইবিলাক প্ৰাঞ্জিত বলক কিবা ক'ব